জুল কিহৰ একক শক্তি বৈদ্যুতিক শক্তিৰ একক কি কেডব্লিউএছ মানে কিলোৱাট ঘণ্টা চাপৰ একক কি পাস্কেল এটা বল কিছু দূৰ মানে মাৰি দিয়াৰ পিছত কিছু দূৰ যোৱাৰ পিছত ৰৈ যায় কিয় ঘৰখনৰ কাৰণে ভাত মাংস আদি কিয় প্ৰেছাৰ কুকাৰত সোনকালে সিজে কাৰণ ভিতৰৰ চাপ বৃদ্ধিৰ ফলত পানীৰ উতলাংক বঢ়া দেখা যায় দ্ৰুতি এটা কি দ্ৰুতি হ'ল এটা স্কেলাৰ ৰাশি আৰু ওজন কি ওজন হ'ল এটা ভেক্টৰ ৰাশি ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ কি ব্যৱহাৰ কৰা হয় মানে সিসমোমিটাৰ ব্যৱহাৰ কৰা হয় পৃথিৱী পৃষ্ঠত যদি এটা বস্তুৰ ওজন 60 নিউটন হয় তেনে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব 10 নিউটন হ'ব কিয় হ'ব কাৰণ চন্দ্ৰৰ মধ্যাকৰ্ষণ কম আৰু পৃথিৱীৰ মধ্যাকৰ্ষণ বেছি আৰু চন্দ্ৰতকৈ পৃথিৱীৰ মধ্যাকৰ্ষণ প্ৰায় 6 গুণ বেছি সেইকাৰণে ধৰা হওক এই ভূতলটোৱে ধৰি লৈছোঁ জাষ্ট উদাহৰণস্বৰূপে ইয়াৰ যদি 6 কিলোগ্ৰাম হয় ওজন পৃথিৱী পৃষ্ঠত কিন্তু চন্দ্ৰত কিমান হ'ব মাত্ৰ 1 কেজি 6 ডিভাইড কৰিলে হৈ যাব ওজন মানে কি মধ্যাকৰ্ষণ অৰ্থাৎ টানি আছে ঠিক আছে মধ্যাকৰ্ষণে সো বেসিক্যালি সেইকাৰণে চন্দ্ৰ পৃষ্ঠত সদায় বস্তুৰ ওজন কমি যায়গৈ আৰু আমি নেক্সট এটা কোৱেশ্চন ক'ব পাৰোঁ যদি 10 কিলোগ্ৰাম ভৰ বিশিষ্ট এটা বস্তুৰ 50 মিটাৰ বাই সেকেন্ড স্কয়াৰ হয় ত্বৰণ তেতিয়া প্ৰয়োগ কৰা বলৰ মান কিমান হ'ব 1050 আমি পূৰণ কৰিলোঁ কিমান হ'ব 500 নিউটন ঠিক আছে এটা কোৱেশ্চন আৰু এৰাইজ হ'ব পাৰে যদি দুটা ভেক্টৰৰ মানে যোগফল যদি শূন্য হয় তেনেহলে ইয়াৰ মাজৰ কোণ কিমান হ'ব 180 ডিগ্ৰী হ'ব আটাইতকৈ পাতল গেছ কি হাইড্ৰজেন পৰমাণু শক্তি কক্ষ এটাত থকা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা কিমান টুৱাইছ n স্কয়াৰ লাফিং গেছ কি লাফিং গেছ হ'ল নাইট্ৰাছ অক্সাইড ৰন্ধন গেছ কি গেছৰ সংমিশ্ৰণ প্ৰপেন আৰু বিউটেন গেছৰ সংমিশ্ৰণ প্ৰমাণ চাপ আৰু উষ্ণতাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড মানে CO2 গেছৰ আয়তন হ'ব কিমান 5.6 লিটাৰ 3 গ্ৰাম কাৰ্বনত মানে কাৰ্বন এটমৰ সংখ্যা কিমান হ'ব 1/3 into 6.02 into 10 to the power 23 next question প্ৰমাণ চাপ আৰু উষ্ণতাত 6.02 into 10 to the power 22 সংখ্যক অণুৰ আয়তন কিমান হ'ব 2.24 লিটাৰ 100 গ্ৰাম পানীত কিমান মোল থাকে 5.55 গ্ৰাম আৰু প্ৰমাণ চাপ আৰু উষ্ণতাত 36 গ্ৰাম পানীত কিমান H2O অণু থাকে 1.204 into 10 to the power 23 আৰু প্ৰমাণ চাপ আৰু উষ্ণতাত 20 গ্ৰাম NaOH থকা অণুৰ সংখ্যা কিমান 3.01 into 10 to the power 23 কাক আত্মঘাতী মোনা বুলিব পাৰি লাইসোজমক বোলা হয় তেজত ৰক্তকণিকাৰ পৰিমাণ কিমান 45% আৰু জীৱজগতৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম গোটটো কি প্ৰজাতি আৰু অনুজীৱৰ ভিতৰত ক্ষুদ্ৰতম কি ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে জীৱ শক্তি প্ৰদান কৰে কিহে কাৰ্বহাইড্ৰেট আৰু লিপিডে প্ৰদান কৰে আৰু দাঁত আৰু হাড় গঠনৰ বাবে কি ভিটামিন অতিশয় প্ৰয়োজনীয় ভিটামিন ডি মানে ডি ভিটামিন অতিশয় প্ৰয়োজনীয় দাঁত আৰু হাড় গঠনৰ বাবে আলুৰ বৈজ্ঞানিক নাম কি চলনাম টিবাৰছন কি ৰক্তদলৰ ব্যক্তিয়ে আন যিকোনো ৰক্তদলৰ ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে এবি ৰক্তদলৰ ব্যক্তিয়ে যিকোনো দলৰ ৰক্তদলৰ ব্যক্তিৰ পৰা মানে তেজ গ্ৰহণ কৰিব পাৰে জিন হ'ল বংশগতিৰ বাহক হিমোগ্লোবিনৰ মুখ্য উপাদান কি হিমোগ্লোবিনৰ মুখ্য উপাদান হ'ল কি আইৰণ হ'ল হিমোগ্লোবিনৰ মুখ্য উপাদান কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এন্টিজেন ভেকচিন দিয়া হয় হুপিং কাহৰ কাৰণে দিয়া হয় মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কোনটো চেৰিব্ৰাম অংশটো আটাইতকৈ ডাঙৰ অংশ হিমোগ্লোবিন ক'ত থাকে আৰবিসি ৰেড ব্লাড সেলছ মানে লোহিত ৰক্ত কণাত থাকে কোনবিধ চেতকণাই এন্টিবডি সৃষ্টি কৰে লিম্ফোচাইট আৰু কোনবিধ চেতকণা দানাবিহীন মনোচাইট আৰু তেজত থকা প্লাজমা আৰু ৰক্ত কণাৰ অনুপাত কিমান 55% is to 45%